বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিক্ৰমছ লাইভলৈ। আজি আমি যাবলৈ ওলাইছোঁ চেন্নাইস্থিত মেৰিনা বিচলৈ আৰু আপোনালোকে আহক ভিডিঅ'টো উপভোগ কৰকহি। বন্ধুসকল মেৰিনা বিচৰ কাষতে লাগি থকা দোকানসমূহ বৰ্তমান কৰোনাৰ কাৰণে প্ৰত্যেকখন দোকান হয়তো খোলা নাই, আপোনালোকে দেখিব পাৰে বহুতো দোকান বন্ধ হৈ আছে। গতিকে ভিতৰ ফালে আছে এখন দুখন খোলা, কিন্তু আমি সিফালে নগ'লোঁ কাৰণ মই প্ৰায় গৈ থাকোঁ, সেইটো কাৰণে মই বিশেষ ভিডিঅ' কৰা নাই। যিবিলাক কৰিছোঁ সেইবিলাক আপোনালোকে চাওক, উপভোগ কৰক। বন্ধুসকল আপোনালোকে জানে যিহেতু গৰম বেছি, সেইটো কাৰণে আমি কুঁহিয়াৰ ৰস অলপ খাই ল'লোঁ। এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি যিমান পাৰোঁ ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিম মেৰিনা বিচৰ দৃশ্য, মেৰিনা বিচৰ কাষতে লাগি থকা দোকানসমূহ আৰু অন্যান্য যিবিলাক বস্তু আছে সেইবিলাক হয়তো আমি দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। আপোনালোকে প্লিজ চাই থাকক।